মানি ফৰ মাৰ্কছ কেলেংকাৰীৰ পিছতে ৰাজ্যৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা সকলো বিদ্যালয়ত বছৰেকীয়া পৰীক্ষা ইউনিট টেষ্ট বাছনি পৰীক্ষাৰ সময়মতে অনুষ্ঠিত কৰিবলৈ কঠোৰ নিৰ্দেশ শিক্ষা সচিবৰ বিদ্যালয়সমূহৰ আভ্যন্তৰীণ মূল্যায়নৰ পৰীক্ষা সময়মতে অনুষ্ঠিত নকৰিলে বিদ্যালয়ৰ স্বীকৃতিও বাতিল হ'ব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে আনহাতে আভ্যন্তৰীণ পৰীক্ষা অনুষ্ঠিত নোহোৱা বিদ্যালয়ৰ শিক্ষকৰ দৰমহা পৰ্যন্ত বন্ধ কৰি দিয়াৰ দৰে কঠোৰ সিদ্ধান্ত ল'ব শিক্ষা বিভাগে মানি ফৰ মাৰ্কছ কেলেংকাৰীৰ পিছতে ৰাজ্যৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা সকলো বিদ্যালয়ত বছৰেকীয়া পৰীক্ষা ইউনিট টেষ্ট বাছনি পৰীক্ষা সময়মতে অনুষ্ঠিত কৰিবলৈ কঠোৰ নিৰ্দেশ শিক্ষা সচিবৰ বিদ্যালয়সমূহৰ আভ্যন্তৰীণ মূল্যায়নৰ পৰীক্ষা সময়মতে অনুষ্ঠিত নকৰিলে বিদ্যালয়ৰ স্বীকৃতিও বাতিল হ'ব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে আনহাতে আভ্যন্তৰীণ পৰীক্ষা অনুষ্ঠিত নোহোৱা বিদ্যালয় শিক্ষকৰ দৰমহা পৰ্যন্ত বন্ধ কৰি দিয়াৰ দৰে কঠোৰ সিদ্ধান্ত ল'ব শিক্ষা বিভাগে Don't forget to like, share and subscribe this channel for latest updates. Thank you.